নমস্কাৰ। আজি মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম হেন্দুৰ। হেন্দুৰ। হেন্দুৰৰ মাহাত্ম্য বাৰু ক'ত? বিশ্বাস, আত্মবিশ্বাস নে সৌন্দৰ্যবৰ্ধন নে অন্য কিবা? কি যে মাদকতা ভৰা এই সুন্দৰ হেন্দুৰ শব্দটি, কি যে পুণ্য তাৰ স্পৰ্শ, পূৰ্ণিমাৰ জোনটি হৈ জিলিকে কপালখনি। কিন্তু হেন্দুৰে দিব পাৰে জানো নাৰীক জীয়াই থকাৰ শক্তি? কাৰোবাৰ বাবে ই হৈ পৰে শক্তিৰ প্ৰতীক, আন কাৰোবাৰ বাবে ই অবলা নাৰীৰ দুৰ্বলতাৰ প্ৰতীক। বিশ্বাসো হৈ পৰে যেন কেতিয়াবা অৰ্থশূন্য। পাৰিবনে দিব কোনোবাই তাৰ উচিত মূল্য? নমস্কাৰ।